নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। বহুদিন বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ এতিয়া আইনৰ ভিডিঅ' লৈ পেলাই আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। যদি আপোনালোকৰ তাত কেতিয়াবা আদালতৰ পৰা কিবা নটিচ বা চমন আহে, আপোনালোকে ইগন'ৰ নকৰিব। সেই নটিচ বা চমন যোগে আপোনাক যি ধাৰ্য তাৰিখত আদালতে বিচাৰে, আপুনি আদালতত গৈ পেলাই উপস্থিত হ'ব। দুটা উদাহৰণ দিছোঁ। ধৰা হ'ল কোনো হাজবেণ্ডে এটা ডিভ'ৰ্চ ফাইল কৰিছে, ৱাইফজনীৰ তাত নটিচ গৈছে, ৱাইফজনীৰ নটিচ ৰিচিভ কৰি পেলাই আদালতত ধাৰ্য তাৰিখত হাজিৰ হোৱা নাই। তেওঁ ভাবিছে যে মই ডিভ'ৰ্চ নিদিওঁ আৰু মই নাযাওঁ। তেতিয়া কি হ'ব? সেই হাজবেণ্ডজনে একপক্ষীয়ভাৱে ডিভ'ৰ্চৰ ৰায়দান পাব। তেতিয়া ৱাইফজনী বিভিন্ন ক্ষতিৰ সন্মুখীন হ'ব। তেওঁ যিখিনি এলিমনি পোৱাৰ হকদাৰ আছিলে, তেওঁ সেইখিনি নাপাব বা তেওঁ একো ৰিলিফ নাপাব। হাজবেণ্ডজনে সুন্দৰকৈ ডিভ'ৰ্চটো পাই যাব। ঠিক সেইদৰে যদি এগৰাকী মহিলাই কোনো হাজবেণ্ডৰ ওপৰত যদি খৰাকীৰ গোচৰ কৰে, খৰাকীৰ নটিচ পঠিয়ায়, খৰাকীৰ নটিচখন পায়ো তেওঁ ৰিচিভ কৰি পেলাই যদি আদালতত হাজিৰ নহয়, তেতিয়াহ'লে ৱাইফগৰাকীয়ে একপক্ষীয়ভাৱে খৰাকীৰ পোৱাৰ হকদাৰ হ'ব আৰু ৰায়দান পাব। তেতিয়া হাজবেণ্ডজনে ভাবিব যে মই যোৱাই নাই, কেনেদৰে এইটো হ'ল। কিন্তু তেওঁ যিহেতু নটিচখন ৰিচিভ কৰি আদালতৰ ধাৰ্য তাৰিখত যোৱা নাই, সেইটো অৱমাননা কৰিছে। গতিকে ৱাইফজনীয়ে একপক্ষীয়ভাৱে খৰাকীৰ ৰায়দান পাব। কেতিয়াবা কি হয়, আদালতে কিবা গোচৰত উইটনেছ হিচাপেও কাৰোবাক বিচাৰি পেলাই চমন পঠিয়ায়। বিভিন্নজনে এইদৰে কয় যে বাইদেউ মই এই গোচৰত নায়েই, কোনো ধৰণে জড়িত নহয়, মই নাযাওঁ বা মই কিয় যাম। সেইটো কথা নহয়। আদালতে বিচাৰিছে আপুনি যাব লাগিব। আপুনি উইটনেছ হিচাপে যাব। যদি আপুনি কিবা জানো বুলি ক'ব, যদি নাজানে নাজানো বুলি ক'ব। কিন্তু আপুনি সেইখন অৱমাননা কৰিব নোৱাৰে। যদি আপুনি চমন দিয়াৰ যদি নাযায়, তেতিয়াহ'লে আপোনাৰ এগেইনষ্টত ৱাৰেণ্ট হ'ব। আপুনি জামিন যাব লাগিব। যদি আপুনি জামিন নাযায়, তেতিয়াহ'লে আপোনাক পুলিচে এৰেষ্ট কৰিব। গতিকে এই ধৰণৰ কথাবিলাক প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি কিবা আৰু জানিবলগীয়া থাকে, মই উত্তৰ দিয়াৰ চেষ্টা কৰিম, ভিডিঅ'লৈ অহাৰ চেষ্টা কৰিম। মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকেই এইবিলাক সৰু সৰু কথা হ'লেও অত্যন্ত প্ৰয়োজনীয় কথা প্ৰত্যেকেই জানিব পাৰে। আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। আজিলৈ এইখিনি, ধন্যবাদ।